অৱস্থা বেয়া হৈ গৈছে পুৰা। চাগে বহুত ভাল বন্ধুৰ মাজতে ইও এজন ইয়াৰ মানে বিশ্বজিতৰ নামটো থাকি যাব মোৰ জীৱনত। ৰাখো এনেকৈ কৈ পেলাই গুচি গ'লগে। নমস্কাৰ অসমবাসী, আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছোঁ মোৰ অন্য এটা ব্লগলৈ। আৰু মই যোৱাকালি আছিলোঁহি মৰিগাঁও চিলচাঙত। আৰু মই গৈ আছোঁ অসম লখিমপুৰৰ পৰা কেদাৰনাথলৈ। আপোনালোকে যদি ভিডিঅ'বোৰ কণ্টিনিউকৈ চাই আছে হয়তো গমেই পায়। এণ্ড মোৰ এজন বহুত ভাল বন্ধু বুলি ক'ব লাগিব, নতুনকৈ আহিছে, নামটো আছিলে বিশ্বজিত বৰদলৈ। এণ্ড সি বহুত হেল্প কৰিলে কালিৰ দিনটোত মোক। জীৱনত চাগে বহুত ভাল বন্ধুৰ মাজতে ইও এজন ইয়াৰ মানে বিশ্বজিতৰ নামটো থাকি যাব মোৰ জীৱনত। এণ্ড আজি মই ইয়াৰ পৰা ওলাম গুৱাহাটীলৈকে। গুৱাহাটীত গৈ চাগে মই এদিনৰ কাৰণে হ'ল্ড কৰিম, চাইকেলখনৰ অলপ প্ৰব্লেম হৈ আছে মানে। গতিকে গৈ থাকোঁ ভিডিঅ'টো। এণ্ড চবকে থেংক ইউ মোক ইমানখিনি ছাপোৰ্ট কৰাৰ কাৰণে। এইখিনি গোটেইখিনি ষ্টাফ কালি ফাৰ্ষ্ট টাইম আহিবলৈ মই সিহঁতকে সুধিছিলোঁ মানে যে থাকিব পাৰিম নাই বুলি। তাৰপিছত মেনেজাৰজনক সুধিছিলোঁ। এণ্ড বহুত ভাল লাগিলে ইয়াত থাকি। আৰু আগলৈ গৈ থাকোঁ, আপোনালোকেও চাই থাকক ব্লগটো। মোৰ এই মৰিগাঁৱৰ পৰা গুৱাহাটী যাত্ৰাটোত কেনেকুৱা কি হয়। আৰু এনেদৰেই সকলোৰে মৰম আৰু আশীৰ্বাদ আৰু মহাদেৱৰ কৃপাত মই ওলালোঁ গুৱাহাটীৰ অভিমুখে। আৰু মই আপোনাক এটা কথা কওঁ, যদি আপোনালোকে এনেকৈ 4 লেন ৰাস্তা দি অহা যোৱা কৰি আছে আৰু যদি আপুনি ৰাস্তাটো ইটো পাৰৰ পৰা সিটো পাৰ হ'ম বুলি ভাবিছে, তেতিয়াহ'লে আপুনি আগত এইটো বস্তু চাই ল'ব যে গাড়ীখন আপোনাৰ পৰা কিমান দূৰত আছে। প্ৰায় মানে 150 মিটাৰমান দূৰত থাকিব লাগে গাড়ীখন। বহুত স্পীডত গাড়ী চলে, আপুনি পাৰ হৈ যাব পাৰিম বুলি ভাবিলে আপোনাক খুন্দিয়াই দিয়া চান্স থাকে মানে। ত' ৰাস্তা পাৰ হওঁতে সদায় সাৱধানে পাৰ হ'ব লাগে। আৰু জাগিৰোড নৌপাওঁতেই বাটতে দেখা পালোঁ দেওশাল বুলি এভাগ শিৱ মন্দিৰ। আৰু মন্দিৰভাগ দেখি মই ৰ'ব নোৱাৰিলোঁ, ভিতৰলৈ সোমাই গ'লোঁ। ভাবিলোঁ যে কেদাৰনাথ দৰ্শনৰ আগতে দেওশাল মন্দিৰভাগো দৰ্শন কৰি যাওঁ। এটা সুন্দৰ পৰিৱেশ। যদি আপুনি ইয়াৰ মাজত মানে এই মন্দিৰভাগলৈ আহে, আপোনাৰো মনটো একদম শান্তি হৈ যাব। মই মন্দিৰভাগ সোমোৱাৰ পিছত মোৰ যিমান দুখ কষ্ট আছিলে সকলোবিলাক মোৰ নাইকিয়া হৈ গুচি গ'ল। গমেই নাপালোঁ কি দুখ আছিল, কি কষ্ট। তো মই মৰিগাঁও পাৰ হৈ আহিছিলোঁ। মৰিগাঁও পাৰ হৈ আহোঁতে আপোনাৰ জাগিৰোড পোৱাৰ আগত দেওশাল মন্দিৰ বুলি মন্দিৰ এভাগ আছে, তাতে সোমালোঁ, সেৱা এভাগ ল'লোঁ। আকৌ গৈ থাকোঁ এতিয়া প্ৰায় মই জাগিৰোডলৈ আৰু বেছি দূৰ নাই, 5 কিলোমিটাৰমান আছে। গুৱাহাটী পাবগৈ লাগিব, হাতত টাইমটো কম আছে। আৰু এনেদৰে মহাদেৱৰ চৰণত সেৱা জনাই মই আকৌ গুৱাহাটীৰ অভিমুখে যাত্ৰাটো আৰম্ভ কৰিলোঁ। মই আহি প্ৰায় এখন কি তেতেলীয়া পাই গ'লোঁ। আৰু ইয়াৰ পৰা গুৱাহাটী বেছি দূৰ নাই বুলি কৈছে দাদাই। 2 ঘণ্টামান লাগিব, পাই যামগৈ। তাৰপৰা আজি খ্ৰীষ্টান বস্তিত ৰৈ দিম। অনুপম আছে তাতে, সিও ৰৈ আছে মোৰ কাৰণে। এণ্ড গৈ থাকোঁ। আৰু বহুত গৰমটো বেছি হোৱাৰ কাৰণে চাইকেল চলাব অসুবিধা হৈছে। বাটতে দাদাক লগ পালোঁ, কেদাৰনাথত কিবা দিবলৈ অৰিহণা দিছে মোক। তেনেকৈ বাটত বহুত মানুহ দেখি আছে। সেয়াই মই বহুত আশীৰ্বাদো কৰিছোঁ মানুহৰ পৰা, এণ্ড ছাপৰ্টো কৰিছে। ধন্যবাদ। ঠিক আছে, তাকে ভিডিঅ'টো আপোনালোকে আগলৈকে চাই থাকক। আৰু মই আজি খ্ৰীষ্টান বস্তিত ৰৈ দিম, কাইলৈ চাইকেলখন অকণমান ঠিক কৰিব লাগিব। তাৰপিছত মই আকৌ ওলাই যাম আপোনাৰ খ্ৰীষ্টান বস্তিৰ পৰা ইফালে ওলাই গুচি যাম বঙাইগাঁও চাইডে। আজি নোলাম, মই কাইলৈ ওলাম। ঠিক আছে। জাৰ্ণি মানে মই ৰাতিপুৱা আপোনাৰ 7টা বজাত ষ্টাৰ্ট কৰিম। ঠিক আছে, তেতিয়াহ'লে ভিডিঅ'টো চাই থাকক, কণ্টিনিউ কৰি দিম। বহুত বেছি গৰম, চলাবলৈ বহুত বেছি কষ্ট হৈছে। আৰু গুৱাহাটীলৈ বহুত দূৰ আছে। বহুত দূৰ মানে কি আৰু মই চোৱা নাই একজেক্টলি কিমান আছে, বাট 30 মান হ'ব লাগে। মহাদেৱ শক্তি দিয়ক মোক, বহুত ভাগৰ লাগিছে। এইফালৰ পৰা মানে বৰফৰ বেপাৰী এজন আহি আছিলে, মোক গৰম উঠাৰ কাৰণে মই এটা খাওঁ বুলি ল'লোঁ মানে। লৈ পেলাই পইচাটো দিব ল'লোঁ, মোক আগত সুধিলে আৰু ক'ত যাবা কি। তাৰপিছত মই পইচাটো দিলোঁ। তাৰপিছত পইচাটো ৰাখোঁ এনেকৈ কৈ পেলাই গুচি গ'লগৈ, পইচাই নল'লে সেইটো। দাদা থেংক ইউ, ক'বও নাপালোঁ মানুহজনক, গুচি গ'লগৈ দি পেলাই। খাই আছোঁ তাকে এতিয়া। এইফালৰ পৰা উঠি আহিবলগীয়া হৈছে, আৰু এইফালে এনেকৈ বহুত উঠি যাবলৈ আছে। অৱস্থা বেয়া হৈ গৈছে পূৰা। কি ক'ম আৰু, বহুত দূৰ উঠিব লাগিব, তাৰপিছত আকৌ নামিব লাগিব।
গুৱাহাটী বহুত পাহাৰীয়া জেগাত অকণ প্ৰব্লেম আছে। নাও মই এতিয়া গুৱাহাটী চিটিৰ মাজত, আৰু অলপ দূৰ আছে লগৰটোৰ ৰুমলৈ, আই মিন অনুপমৰ ৰুমলৈ। তাৰ আপোনাৰ লোকেশ্যন চেণ্ড কৰিছে, মই গৈ আছোঁ এতিয়া অনুপমৰ ৰুমলৈ। জেগাখন কি বুলি কয় মই একজেক্টলি নাজানো হা। তো ফাইনেলি আহি পেলাই গুৱাহাটী পাই গ'লোঁ। এইফালে অনুপম আছে, আজি ইয়াৰ ৰুমতে থকা হ'ব। আৰু চাইকেলখন এনেকৈ ইয়াত আছে, আৰু চাইকেলখন অলপ বেয়া হৈ গ'ল মানে মোৰ ভাগত উঠাওঁতে। আই থিংক কাইলৈ চাইকেলখন ঠিক কৰিব লাগিব, আৰু ঠিক কৰি মেলি যদি সময় কাইলৈ ওলাই দিম, নহ'লে কাইলৈ হ'ল কৰিব লাগিব, কাইলৈ দিনটোৰ কাৰণে। তো আজিৰ ভিডিঅ'টো ইমানেই, আকৌ এটা নতুন ভিডিঅ'ৰ সৈতে পুনৰ লগ পাম। ছাপোৰ্ট কৰি যাওক, আৰু ধন্যবাদ। জয় অসম, হৰ হৰ মহাদেৱ।